হেল্ল' ফ্ৰেণ্ডছ, বিফৰ জ্ঞান চেনেলৰ আৰু এটা নতুন এপিছডত আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে SCERTৰ DLEDৰ ৱৰ্কবুকখন কেনেকৈ লিখে। তো বহুতে মোক কমেণ্টত কৈ আছে যে কেনেকৈ লিখে ভিডিঅ'টো বনাব। তো মই আজি ভিডিঅ'টো বনাই দিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। SCERTৰ DLEDৰ ৱৰ্কবুকখন আপোনালোকে কেনেকৈ অতি সহজে লিখিব পাৰিব, কিছুমান টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে মই আজি আপোনালোকক কৈ দিম আৰু কিছুমান টেকনিকো আপোনালোকক শ্বেয়াৰ কৰিম। আজিৰ ভিডিঅ'ৰ প্ৰথম টিপছটো হ'ল, ফাৰ্ষ্টত আপোনালোকে যিকোনো এটা দিন বাছি ল'ব, যেনেকৈ আগষ্ট 1 আৰু সেই ডেটত কি বাৰ পৰিছে এইটো লিখিব, যেনেকৈ সোমবাৰ, মঙলবাৰ, বুধবাৰ যি হ'ব পাৰে। তাৰপিছতে মই যেনেকৈ লিখিছোঁ এনেকৈ লিখি থাকিব যে আজি মই ইমান তাৰিখ সোমবাৰ ৰাতিপুৱা 8:30 বজাত বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সময়ৰ বাবে চাফাই আৰু প্ৰাতঃসভাত অংশগ্ৰহণ কৰোঁ। 9 বজাত শ্ৰেণীত প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ খতিয়ান লওঁ আৰু পাঠ ঘোষণা কৰা হয়। তাৰপিছত আপোনালোকে যেনেকৈ 1 নম্বৰ পিৰিয়ডত কি পাঠ পঢ়াইছে এইটো লিখিব। তাৰপিছত 2 নম্বৰ পিৰিয়ডত আপোনালোকে কি পাঠ পঢ়াইছে এইটো লিখিব। ঠিক এনেকৈ 3 নম্বৰ পিৰিয়ডত কি পাঠ পঢ়াইছে, কোনটো ক্লাছত সোমাইছে এইবিলাক লিখি দিব। 4ৰ্থ পিৰিয়ডত কি পাঠ পঢ়াইছে এইবিলাক লিখিব। তাৰপিছতে 12 বজাৰ পিছত বিৰতি হয়, বিৰতিৰ পিছত মই 5ম পিৰিয়ডত ইমান শ্ৰেণীত সোমাই কি পঢ়ালোঁ এইবিলাক লিখি দিব। তাৰপিছত শেষতে যে 1:30 বজাত বিদ্যালয়খন ছুটি হ'ল এনেকৈ লিখি দিলে হ'ল। তাৰপিছত আজিৰ ভিডিঅ'টোৰ ছেকেণ্ড টিপছটো হ'ল যে আপোনালোকে বন্ধৰ দিন যেনেকৈ দেওবাৰ এইবোৰ কেনেকৈ লিখিব। দেওবাৰটো আপোনালোকে ডাইৰেক্ট ডেটটো লিখি দেওবাৰ বুলি লিখিলেই হ'ব। তাৰপিছত আপোনালোকৰ মাজত কিবা গা বেয়া হ'লে এইবোৰ কেনেকৈ লিখিব, যেনেকৈ লিখিব যে ইমান তাৰিখ সোমবাৰ মোৰ জ্বৰ হোৱাৰ বাবে মই প্ৰধান শিক্ষক মহোদয়ৰ পৰা ছুটি বিচাৰি সোমবাৰ বিদ্যালয়ত উপস্থিত থকা নাছিলোঁ। তাৰপিছতে এনেকুৱা হ'ব পাৰে যে 3 পিৰিয়ডৰ পিছত তোমাৰ গাটো বেয়া হোৱাৰ কাৰণে আৰু লিখিব লাগিব। তাৰপিছত বেয়া হোৱাৰ কাৰণে বিদ্যালয়ৰ পৰা আহি গ'লোঁ, এইটো আপোনালোকে কেনেকৈ লিখিব। এই টিপছটো মই ইয়াতে দি দিছোঁ, এনেকৈ লিখি দিব যে ফাৰ্ষ্টত আগতে ছেম লিখিব যে 8:30 বজাত বিদ্যালয় উপস্থিত হ'লোঁ, প্ৰাতঃসভা হ'ল, তাৰপিছতে ফাৰ্ষ্ট পিৰিয়ডত মই এইটো পঢ়ালোঁ, ছেকেণ্ড পিৰিয়ডত এনেকৈ পঢ়ালোঁ। তাৰপিছতে এনেকৈ লিখিব যে 4ৰ্থ পিৰিয়ডৰ পিছত মোৰ বিশেষ অসুবিধা বা মোৰ গা বেয়াৰ বাবে মই বিদ্যালয়ৰ পৰা ঘৰলৈ আহি গ'লোঁ। তাৰপিছতে বিদ্যালয়ত কিবা ফাংচন থাকিলে বা ইয়াতে কিবা 15 আগষ্টৰ কিবা প্ৰগ্ৰাম হ'ব পাৰে, এইটো কেনেকৈ লিখিব। 15 আগষ্টৰ প্ৰগ্ৰাম এইবিলাক এনেকৈ লিখিব আপোনালোকে যে 15 আগষ্ট তাৰিখ বুধবাৰ ৰাতিপুৱা মই 7 বজাত বিদ্যালয়ত উপস্থিত হওঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ হাতত ফুল লৈ বিদ্যালয়ত উপস্থিত হৈছে। ঠিক 7:30 বজাত আমি বিদ্যালয়ৰ জাতীয় পতাকা উত্তোলন কৰিলোঁ আৰু স্বাধীনতা দিৱস উপলক্ষে প্ৰধান শিক্ষক মহোদয় কিছুমান ভাষণ দিলে আৰু শেষত ৰাষ্ট্ৰীয় সংগীতেৰে এই কাৰ্যসূচী সমাপ্ত হ'ল। ইয়াৰ পিছতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একোটাকৈ চকলেট দি 9 বজাত বিদ্যালয়খন ছুটি দি দিলোঁ আৰু সকলোৱে ঘৰলৈ যাওঁ। তাৰপিছত হলিডে থাকিলে আপোনালোকে এনেকৈ লিখিব যে বন্ধৰ দিন, শংকৰদেৱৰ জন্মতিথি কিবা লিখি দিব। আৰু মাহৰ শেষত আপোনালোকে এনেকৈ লিখিব যে 3 পিৰিয়ডৰ পিছত আমি কিবা মিটিং হৈছে বুলি লিখি দিব, যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতিৰ বাবে মিটিং হোৱা বুলি এনেকৈ লিখিব পাৰে। তেন্তে বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে চবকে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপলোড দি থাকোঁ। তেন্তে বন্ধুসকল ভাল থাকিব, দেখা হ'ব পিছৰ ভিডিঅ'ত। বাই বাই।